নমস্কাৰ মই ইয়াৰাই মোৰ ইউটিউব চেনেল ইয়াৰা নাৰিয়াজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি এই ভিডিঅ'টো অলপ ব্যতিক্ৰমী। এই ভিডিঅ'টো মই আজি মহিলাসকলৰ বাবে স্পেচিয়েলি মহিলাসকলৰ বাবে বনাইছোঁ। এই ভিডিঅ'টোত আজি আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে এই ভিডিঅ'টো আজি মেনষ্ট্ৰুৱেল কাপৰ ওপৰত মই বনাইছোঁ। এতিয়াও বৰ্তমানে বহুতে মেনষ্ট্ৰুৱেল কাপ কি হয়, মেনষ্ট্ৰুৱেল কাপ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মেনষ্ট্ৰুৱেল কাপ সুবিধাজনক হয় নে নহয় তাৰ সন্দৰ্ভত তেওঁলোকে এতিয়াও জ্ঞাত নহয়। সেইবাবে মই ভাবিলোঁ যে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে কেনেকুৱা তাৰে আপোনালোকক অলপ চমু আভাস মোৰ চমু খাম্য জ্ঞানেৰে আপোনালোকক জ্ঞাত কৰোৱাৰ উদ্দেশ্যে মই আজি এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। কোনেও যাতে এই ভিডিঅ'টো লৈ মোক বেয়া কমেণ্ট নকৰে, আৰু যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে তেনেহ'লে মোক নিশ্চয় কমেণ্ট বক্সত জনাব। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এই মেনষ্ট্ৰুৱেল কাপটোৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ। এই মেনষ্ট্ৰুৱেল কাপটো কিয় ব্যৱহাৰ কৰিব লাগে, ইয়াৰ ব্যৱহাৰৰ উপকাৰিতা আৰু ব্যৱহাৰ কৰি মই কেনেকুৱা পাইছোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কোনেও যাতে এই ভিডিঅ'টো লৈ মোক বেয়া কমেণ্ট নকৰে, মই কেৱল ভাবিছোঁ মোৰ খাম্য জ্ঞানেৰে আপোনালোকক লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যাতে ইয়াৰ পৰা আপোনালোক উপকৃত হয়। মই প্ৰথমতে ভাবিলোঁ যে আপোনালোকক ডাইৰেক্ট ইয়াৰ ৰিভিউটো দিয়াৰ আগতে মই ইয়াৰ ভালদৰে ব্যৱহাৰ কৰি ইয়াৰ ওপৰত চাৰ্চ কৰি লৈছোঁ। তাৰ বাবে মই তিনিটা মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰিছোঁ। তিনিটা মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰি চাইছোঁ কোনটো ভাল হয়, যথেষ্ট ভাল মোৰ বাবে। তাৰ বাবে মই এটা PCFৰ অৰ্ডাৰ দিছোঁ। এটা হৈছে PCFৰ আনিছিলোঁ মই, এটা হৈছে ইভাৰটিনৰ আৰু এটা হৈছে আজাহৰ। দেখিবলৈ পাইছে এই মেনষ্ট্ৰুৱেল কাপকেইটা। মেনষ্ট্ৰুৱেল কাপ যিহেতু মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে বহুতে শুনিছে আৰু বহুতে মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে হয়তো শুনা নাই, বহুতৰ বাবে নতুন। তথাপিও মই মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে ক'ব ওলাইছোঁ এইটো কাৰণেই, এতিয়াও বহুতো মহিলাই পিৰিয়ডছৰ সময়ত কাপোৰ ব্যৱহাৰ কৰে, যাৰ ফলত তেওঁলোকে বিভিন্ন ইনফেকশ্যনৰ জৰিয়তে শেষত গৈ কেঞ্চাৰৰ ৰোগ লয়। একেখন কাপোৰকে বাৰে বাৰে ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন বীজাণু সংক্ৰমণলৈ আহি কেঞ্চাৰজনিত ৰোগে দেখা দিয়ে। সেয়েহে মই ভাবোঁ আপোনালোকে এনেকুৱা এটা প্ৰডাক্টত পইচা ইনভেষ্ট কৰক যিটোৱে আপোনালোকক এক নম্বৰতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বচাব, তাৰ উপৰিও আপোনালোকৰ সুস্থ শৰীৰ কৰি ৰাখিব আপোনালোকক। সেয়েহে বহুতো ছাত্ৰ ছাত্ৰী আছে এতিয়াও তেওঁলোকে মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে জানে যদিও তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ভয় কৰে। সেইবাবে মই ভাবিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে মোৰ খাম্য জ্ঞানেৰে আপোনালোকক উপকৃত কৰিব পাৰিলে মই নথৈ আনন্দিত হ'ম। সেয়েহে মই ভাবিলোঁ মই মেনষ্ট্ৰুৱেল কাপৰ এটা ৰিভিউ ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক, মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ মেনষ্ট্ৰুৱেল কাপটো, এইটো ইভাৰটিনৰ হয় মেনষ্ট্ৰুৱেল কাপ, আপোনালোকে দেখিবলৈ পাইছে। যদিহে আপোনালোকক লাগে মই ইয়াৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। মই ইয়াক এমাজনৰ পৰা কিনিছিলোঁ। দেখিবলৈ পাইছে এইটো মেনষ্ট্ৰুৱেল কাপটো কেনেকুৱা। দেখিবলৈ ভয় নকৰিব, ই ইমান ডাঙৰ নহয়, কেমেৰাতে ইয়াক ডাঙৰ লাগিছে। এই মেনষ্ট্ৰুৱেল কাপটো এক নম্বৰটো ই হৈছে ইক' ফ্ৰেণ্ডলি। 2 নম্বৰতে আপোনালোকৰ কোনো ধৰণৰ অযথা ইনভেষ্টমেণ্টৰ পৰা আপোনাক বচাব, আপোনাৰ কম খৰচী পইচা বচাব। কাৰণ প্ৰতি মাহতে আপোনালোকে যেতিয়া পিৰিয়ডছ হয়, প্ৰতিটো মাহতে আপোনালোকে পেডছ কিনিব লাগে পিৰিয়ডছৰ বাবে। যদিহে আপুনি এটা মেনষ্ট্ৰুৱেল কাপ কিনি লয় তেনেহ'লে আপুনি ইয়াক 10 বছৰলৈ ব্যৱহাৰ কৰিব পাৰে। ৰিইউজেবল ফৰ এজ লং এজ 10 years, আপোনালোকে 10 বছৰলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব। থাৰ্ড হৈছে ই সম্পূৰ্ণৰূপে ইক' ফ্ৰেণ্ডলি। ইয়াক আমি কোনো পানীৰে ধুই পুনৰ আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আহকচোন আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে ফ্ৰী মাইণ্ডত থাকিব, কোনো ধৰণৰ টেনশ্যন নল'ব। এই মেনষ্ট্ৰুৱেল কাপটো দেখিছে, ইয়াত প্ৰথম আপুনি ইয়াক এইদৰে সৰু কৰি ল'ব। এইদৰে দেখিবলৈ পাইছে মই কেনেকৈ লৈছোঁ। এইদৰে ইয়াক এনেকৈ যিমান পাৰে সৰুকৈ ফ'ল্ড কৰি ল'ব। দেখিছে যথেষ্ট আমাৰ গুপ্তাংগ যথেষ্ট সৰু, ইউনিটো আমাৰ যথেষ্ট সৰু। সেয়েহে আপোনালোকে ভয় নাখাব। এইদৰে দেখিবলৈ পাইছে, দেখি এনেকৈ সোমোৱাই আপোনালোকে অলপ খুলি দিলে, ঘূৰাই দিলে তলৰ ফালে, দেখিছে এইদৰে খোল খাই গ'ল। ই গৈ আমাৰ জৰায়ুত এইদৰে লাগি ধৰেগৈ, যাৰ ফলত ব্লাডখিনি ইয়াতে জমা হৈ যায়, যাৰ ফলতে লিক হ'বলৈ নিদিয়ে। বহুত ইক' ফ্ৰেণ্ডলি হয়। সেয়েহে আপোনালোকে অলপো ভয় নাখাব, কোনো ধৰণে আমাৰ পেটৰ ভিতৰলৈ সোমাই নাযায়। ল'বলৈ বহুত ভাল। আপুনি ইয়াক লৈ সকলোতে যাব পাৰিব। আপোনালোকে কোনো ধৰণৰ ইনফেকশ্যনৰ প্ৰব্লেম নিদিয়ে এই মেনষ্ট্ৰুৱেল কাপটোৱে।
মই ভাবোঁ আপোনালোকে মেনষ্ট্ৰুৱেল কাপটো এবাৰ নিশ্চয় ব্যৱহাৰ কৰি চাব। এই মেনষ্ট্ৰুৱেল কাপটো আপোনালোকে এতিয়াতো মই দেখুৱালোঁ কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব। এতিয়া আপোনালোকে কেনেকৈ ইয়াক উলিয়াব। মেনষ্ট্ৰুৱেল কাপটোতো ইয়াক আমি প্ৰথম সোমোৱাই থলোঁ, ই গৈ ইনচাৰ্ট হৈ গ'ল আমাৰ জৰায়ুত। এতিয়া আপোনালোকে ওলাব লগালে ইয়াত সৰু সৰু বিন্ধা আছে দেখিছে, যিবোৰৰ পৰা এয়াৰটো গৈতো তাত টাইট হৈ যায়গৈ, তাৰপিছত গৈ খোল খাই যায়গৈ। এতিয়া এয়াৰ পাছ হ'বৰ বাবে ইয়াত সৰু সৰু বিন্ধা আছে। আপোনালোকে তলৰ পৰা ধৰি এইদৰে এইডাল দিছে দেখিছে, এইডাল এনেকৈ ধৰিব, ধৰি লৈ এনেকৈ অলপ টিপা মাৰি দিয়াৰ লগতে এয়াৰটো নাইকিয়া হৈ যাব। যাৰ ফলত আপোনালোকে এনেকৈ অলপ পুছ কৰি দিয়াৰ লগতে এইটো ওলাই আহিব। আৰু আপোনালোকে ব্লাডখিনি, ইয়াত জমা হোৱা ব্লাডখিনি পেলাই দিব আৰু লগতে এইটো গৰম পানীৰে ধুই আপুনি ইয়াক পুনৰ ব্যৱহাৰ কৰিব। ইয়াক ধোৱাৰ কোনো বেলেগ উপায় নাই। আপুনি অলপ হয় আপুনি ইউজ কৰাৰ আগত গৰম পানীয়েদি ষ্টেৰিলাইজ কৰি ল'ব, যাতে ইয়াত কোনো ধৰণৰ বেক্টেৰিয়া লাগি নাথাকে। আকৌ যেতিয়া আপুনি পিৰিয়ডছ ভাল হ'ব, আকৌ ইয়াক মানে যেতিয়া জমা কৰি থৈ দিব লাগিব, তেনেহ'লে আপোনালোকে পুনৰ ইয়াক গৰম পানীৰে ধুই আপোনালোকে আকৌ চাবোন বা ডেটলে ধুই আপোনালোকে পুনৰ ইয়াক ৰ'দত শুকুৱাই এখন চফা কাপোৰে মুচি আকৌ পুনৰ ইয়াত ভৰাই থ'ব পাৰিব। মই ভাবোঁ আপোনালোকে নিশ্চয় এই মেনষ্ট্ৰুৱেল কাপটোৰ বিষয়ে বুজি পালে। মেনষ্ট্ৰুৱেল কাপটো দেখি ভয় নকৰিব। মেনষ্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে কুল মাইণ্ডত থাকিব, ফ্ৰীলি থাকিব। ইয়াক ইউজ কৰা যথেষ্ট সহজ। মানে মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক জনাইছোঁ, মেনষ্ট্ৰুৱেল কাপটো ইউজ কৰি মই বহুত ভাল পাইছোঁ, আৰু সেইবাবে মই আপোনালোকৰ লগত মোৰ এই পাৰ্চনেল এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছোঁ। এই মেনষ্ট্ৰুৱেল কাপটো আপোনালোকে তিনিটা চাইজত পাব। মই এতিয়া এছ চাইজত অৰ্ডাৰ দিছোঁ। যিসকল বিবাহিত তেওঁলোকে এম চাইজো অৰ্ডাৰ দিব পাৰে, মানে যিসকলৰ চি ছেকশ্যন হৈছে তেওঁলোকে এম চাইজ দিব পাৰে, আৰু যিসকলে নৰ্মেল ডেলিভাৰী কৰিছে তেওঁলোকে এল চাইজ দিব পাৰে। কিন্তু মই এভাৰটিনতকৈ যথেষ্ট দেখুওৱা তিনিটাৰ ভিতৰত এভাৰটিনৰ মই চবতকৈ ভাল পাইছোঁ এই পি-চেফৰ যিটো মই ইউজ কৰি ভাল পাইছোঁ। এই পি-চেফৰটো আপোনালোকে চাই ল'ব কোনটো আপোনালোকৰ ভাল লাগে। এতিয়া মই যিটো ব্যৱহাৰ কৰিছোঁ পি-চেফৰ হয়, আপোনালোকে ভয় নাখাব। এইটো কোনো ধৰণৰ প্লাষ্টিক নহয়, ই আপোনালোকক কোনো ধৰণৰ হাৰ্ম নকৰে। পি-চেফৰ যিটো হয় এইটো 100% পি-চেফ বুলিয়ে নহয়, আপোনালোকে চাই ল'ব যে ইয়াত কোনো ধৰণৰ প্লাষ্টিক ইউজ নকৰে। ই 100% ছিলিকনৰ হয়, যিটো ইয়াত কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা নহয়। ইয়াত লিখা আছে আপোনালোকে পি-চেফৰ যিটো হয় সেইটো আপোনালোকে 5 বছৰলৈ ব্যৱহাৰ কৰিব পাৰিব। 10 বছৰ যথেষ্ট বেছি হৈ যায় মোৰ যদিও। 5 বছৰৰ পাছত আপোনালোকেতো নিশ্চয় ইয়াক পুনৰ সলাই নতুনকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, কিনিব পাৰিব। সেয়ে ভাবোঁ আপোনালোকে পি-চেফটো মোৰ মতেদি ল'লে আপোনালোকে নিশ্চয় ভাল পাব। ইয়াৰ দামটো যথেষ্ট বেছি নহয়। মই আপোনালোকৰ দামটো চাই পেলাই আপোনালোকক ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ